सोनाब बंगनि बाला माफियानि गुन्डागिरि जेसिबि सालायग्राया आसामनि सासे लाइमोनखौ जेसिबिजों बिखायाव सौना होनायजों लोगोसे खर'खौ दानस'नानै बुथारदों। जाथाया जादों गसाइगाव महकुमानि आसाम बंग सिमानि जारागुरि पिजिआर गामि खाथिनि सोनाब बंगनि संकस दैयाव बाला अन्थाइ जावखांबाय थानाय समाव 10,000 रां लालायनायनि बाथ्राखौ लानानै नांज्लायना उनाव जेसिबिजों सौनानै बुथारनाय जाथाया सोराङाव फैदों। मैया बेलासियाव सोनाब बंगनि निउ पूर्व सालबारिनि जयदेव रायनि फिसाज्ला मृदुल राय मुंनि जेसिबि सालायग्राया गसाइगाव जारागुरिनि नासिरुद्दिननि फिसाज्ला 28 बोसोरनि आमिर हुसेन मियाखौ जेसिबिजों बिखायाव सौनायजों लोगोसे गोदोनाखौ दानस'नानै बुथारो। जाथाय जानाय जायगायाव गोबां साननिफ्राय खान्थि बेरेखायै अन्थाइ बाला जावखांनानै आसामनि लामाजों हर सान अन्थाइ बाला रोगानाया सोलिगासिनो होनना अजद खालामदों दुलाराय आसाम माइनरिटि फरायसा आफाद सोनाब क'क्राझार दालाइ कमिटिया। लोगोसे सोनाब बंग पुलिसआ बुथारनाय जाथायनि जेबो नायबिजिरनाय जायाखै होनना अजद खालामो आमसुआ। आसामनि आमिर हुसेन मियानि बुथारनायनि दायनिगिरि मृदुल रायखौ सोनाब बंग पुलिसआ थाबैनो हमाब्ला गोख्रों सोमावसारगोन होनना हुमखि होयो दुलाराय आसाम माइनरिटि फरायसा आफादा। लोगोसेनो दायनिगिरिखौ साजा होनायनि बिथिङाव आसाम सरकारखौ राहा लानो आफादनि फारसेनिफ्राय खावलायो। হয়, আজি আমি মানে খবৰটো পাইছোঁ, পোৱাৰ লগে লগে যিটো ঘৰৰ ল'ৰা মৃত্যু হৈছে এই ঘৰত আহিছোঁ। আহি আমি ঘৰৰ গাৰ্জেনৰ পৰা যিখিনি জানিব পাৰিলোঁ যে য'ত ল'ৰাটোক মাৰি দিয়া হৈছে সেই ঠাইটো বালি খনন কৰা ঠাই, পশ্চিমবংগ আৰু অসমৰ সীমান্ত এৰিয়া, কিন্তু এৰিয়াটো পশ্চিমবংগত পৰে। এতিয়া কথা হ'ল যে অলপ ধনৰ লেনদেন থকাৰ কাৰণে এই ল'ৰাজনক জেচিবিৰ দ্বাৰা খুন্দিয়াই মাৰি দিয়া হ'ল। এই বিষয়ে আমি বিচাৰিছোঁ সংগঠনৰ ফালৰ পৰা ল'ৰাটোৱে মানে চৰকাৰ পশ্চিমবংগ চৰকাৰে যাতে ন্যায় দিয়ে, অসম চৰকাৰে যাতে ইয়াত হস্তক্ষেপ কৰে সেইটো আমি বিচাৰিছোঁ। গতিকে আমি মানে এইটো ক'ব বিচাৰিছোঁ যে যেইজৰে ল'ৰাজনক মাৰি দিয়া হ'ল ইয়াৰ ন্যায় আমি বিচাৰিছোঁ। যদি ন্যায় দিয়া নহয় ইয়াৰ পৰিণাম আমি ভয়াৱহ আন্দোলন ঘোষণা কৰিম। পশ্চিমবংগৰ পৰা যিমানখিনি গাড়ী আহি আছে আমাৰ অসমত গোটেইখিনি গাড়ী আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি বিচাৰিছোঁ পশ্চিমবংগ পুলিচে, বাৰবিছা থানাৰ পুলিচে যিমানখিনি তৎপৰতা দেখাইছে সেইখিনি তৎপৰতাত আমি সুখী নহওঁ। আমি যিখিনি জানিব পাৰিছোঁ পুলিচে সঠিক তদন্ত কৰিব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে, দোষীক উপযুক্ত শাস্তি বিহিব লাগে আৰু দুখীয়া ফেমিলিক ন্যায় দিব লাগে, এইখিনি আমি বিচাৰিছোঁ। আৰু অবৈধ বালি খনন কৰা ঠাইত কেনেকৈ এই মানুহজনৰ মৃত্যু কৰা হ'ল সেইখিনি আমি বিচাৰিছোঁ সংগঠনৰ ফালৰ পৰা। কথা আমি ইয়াত এই গাঁৱত আহি গম পালোঁ যে এই গাঁৱৰ আমিৰ হুছেইন মিয়া নামৰ ল'ৰাটোক যোৱাকালি যি নিৰ্মমভাৱে হত্যা কৰা হ'ল, সেই হত্যাক আমি প্ৰথমে সদ্যহম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ পৰা আমি গৰিহণা জনাইছোঁ। কিয়নো আমি ইয়াত আহি যিটো জানিব পাৰিলোঁ সৰু এটা কাহানী, কিবা 10,000 টকা লেনদেন নে কিবা এটা আছিলে, সেই লেনদেনৰ কাৰণে যেতিয়া এই আমিৰ হুছেইন মিয়াই JCB ড্ৰাইভাৰৰ ওচৰত গ'ল, এই তাৰ লগত কিবা কথা কাটি হোৱাৰ কাৰণে এই সৰু এটা মেটাৰ লৈ তাক JCBৰে খুন্দিয়াই হত্যা কৰা হ'ল বুলি আমি গম পালোঁ। তো আৰু যিজনে হত্যা কৰিছে জয়দেৱৰ ল'ৰা মৃদুল ৰায় বুলি আমি গম পালোঁ। তো আমি এই মিডিয়া যোগে এইটোৱে বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ অসম চৰকাৰ তথা ৱেষ্ট বেংগল চৰকাৰক, যিহেতু ঘটনাখন য'ত সংঘটিত হ'ল ৱেষ্ট বেংগল বুলি আমি গম পাইছোঁ। তো আমি ৱেষ্ট বেংগল পুলিচক তথা আমাৰ অসম চৰকাৰক দাবী জনাইছোঁ যি ল'ৰাজনৰ মৃত্যু হ'ল সেইটোৰ এটা সঠিক তদন্ত হ'ব লাগে। আৰু এই মৃত্যু হোৱা ল'ৰাজনৰ যি পৰিয়াল আছে, আমি জনামতে সৰু এটা পোৱালি আছে, তেখেতৰ ঘৈণীয়েক আছে, তেখেতসকলে এটা চৰকাৰৰ ফালৰ পৰা হওক বা যেনেকেই হওক এটা আৰ্থিক সাহায্য পাব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আমি আমচুৰ ফালৰ পৰা এটা দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যিকোনো বিনিময়ত যি হত্যা কৰিলে সেই হত্যাকাৰীক এৰেষ্ট কৰিব লাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ। লগতে আমি চৰকাৰক এইটো সকীয়ানি দিছোঁ যে আপোনালোকে এই বস্তুটোৰ ওপৰত যদি সঠিকভাৱে সিদ্ধান্ত নলয় আমি আমচুৱে ভয়াবহ আন্দোলনের কারণে বাধ্য থাকিম। আমার ছেলেটা ওখানে বল্ডারের কাজ করতে গেছিল, তো ওখানে বল্ডারের কাজ করতে গেছে, এখন ও তো কাজ করতেই গেছে, আমি তো আর ওইটা জানি না, আমি তো ছিলাম বাসায়। তা ওই যে জয়দেবের ছেলে, ওর নাম মৃদুল বলে, ওই মৃদুল বলে এই তখনকার JCB ইয়া দিয়ে পিছন পাক দিয়ে মাথাতে মারি দিয়ে আমার ছেলেকে ডেট করে দিছে। কোন জায়গার ভাই এটা ওই যে পূর্ব শালবাড়ি একটা জায়গা কয়, কি শালবাড়ি এটা? নীল পূর্ব শালবাড়ি, হ্যাঁ পশ্চিমবঙ্গ পড়ে, জলপাইগুড়ি ডিস্ট্রিক্টে কোথায় এটা। ছেলের বয়স কেমন হবে? ছেলের বয়স আইডিয়া এখন তার কাগজ দেখতে হবে, তা 28 বছর চলছে কোথায়। আপনার কি জন্য কি ঘটনা হয়েছিল, ঘটনাটা কি জন্য হয়েছিল? ঘটনাটা আমি শোনা মতে ওনার কাছে বলে জয়দেবের কাছে বলে 10,000 টাকা পায়, তা 10,000 টাকার বাবদে উনি গেছে বলে বলটা নিতে আর কি।
কয় 10,000 টাকার, আমার বোল্ডারটা ছোটো আছে, তোমার বোল্ডারটা বড় আছে, ওইটা দাও, আর টাকাটা ওইদিকে কাইটে আসবে। ওখানে 2-1 কথা তর্ক তো হয় নাই, তাতে আর উনি মাইরে দিছে। ওই কিসের টাকা দেয় ওইটা, ওখানে জয়দেব ওই মৃদুলকে অর্ডার করে দিল, ওই মারি দে ওইরকম জব্দি করলে। ডাইরেক্ট সে নিজে মার্ডার করছে। হ্যাঁ, নিজে মার্ডার করে দিছে। ওই যে জিসিবি দিয়ে, জিসির পকেট দিয়ে পিছন দিকে মারি দিল। হ্যাঁ, আমার নরা আছে। ছেলের নাম কি? আমির উদ্দিন মিয়া। আপনার নাম? আমার নাম নাসির উদ্দিন মিয়া। ঘটনাটা তো ওই যে ব্রিজের অল্প উজান সাইডে, ওইটা মানে বেঙ্গলে পড়ে আর কি, সেমনাটা যে জায়গা হয়েছে ভলকা। হ্যাঁ, কোয়ারি, হ্যাঁ কোয়ারি ওইটা।